মাৰিছ মোক অ সাধা মাছ Sunday special with Xaak Hello everyone, welcome back to my channel Assam. আজি হৈছে Sunday আৰু মই ঘৰতে থাকিম সো ব্লগটো একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো সো লেটস ষ্টাৰ্ট দ্য ডে টুগেদাৰ আজি যে বজাৰৰ পৰা অকল হাকে লৈ আহিছে দেখুৱাইছো ৰব লাই আৰু লাইটো ভাল আছে লাই শাক ৰাখক অ ইগল চা সো কিউট ডাংবুদি কিডাল পোৱালি পোৱালি দূৰ খাবলৈ ভাল হ'ব কিডাল মৰিচা পোৱালি এইকেইটা কি এটা কি শাক অ মূলা লাগি আছে আকৌ এইটো কলডিল পটল এইটো কি বস্তু সাধা Sunday special with Xaak সাধাটো দেখি আকৌ নেভাবিব দেই মই সাধা খাওঁ বুলি কিন্তু মই ক্লিয়াৰ কৰি দিম সাধাখিনি যে বৌয়ে তামোলৰ সৈতে খাই দেই শাকৰ ভাজি বনাই আছো তাৰপিছত আৰু একো নবনাও আৰু খতম ভাত পানী বনাই হৈ গ'ল এতিয়া মটৰ কেইটামান লৈ আহিছো ইমান গৰম লাগিছে এই মটৰকেইটা বেলেগ টেষ্টি হয় নেকি আচলতে মই ট্ৰিটমেণ্ট কৰি আছো যে মোৰ স্কিনৰ কিবা প্ৰব্লেম হৈ আছে তো এই বিষয়ে তাকে চাই আছে মানে স্কিনটো মোৰ বহুত ভাল হৈ গ'ল আগতকে এই যে মটৰকেইটা ইমান টেম্পটিং হৈ জানে না খালে মানে খাই থাকিবলৈ মন যায় থাকে তেনেহ'লে এতিয়া ভাতটো খাওঁ আৰু আজি মোৰ থালিখনত কি আছে চাওঁ আৰু শুকান মাছ ওলকচু আৰু বাহু মাছ ৰঙা মৰিচা শাকৰ ভাজি আৰু নহৰু দি ভাজিছিলোঁ দ্ৰোণ শাকটো এফালে পিঁয়াজ এফালে হৈছে ঘৰৰ চাউলৰ ভাত লৈছোঁ দেই জলকীয়া পাপৰ নেমু তো আজি সানডে স্পেচিয়েল এইখিনিয়ে খাই লওঁ বাহিৰত যেন আহিবলৈ সময় নাপাওঁ দিনটো ভিতৰতে থকা হয় আৰু আজি বন্ধৰ কাৰণেহে আগফালখন দেখা পোৱা নহ'লেতো ভাত খালা হা আপোনালোকৰ দুটা বস্তু দেখুৱাই আছো দেই বিৰাট ধুনীয়া চাব হেল্ল' এইকেইটা দেখুৱাই আছো চাব দেই এনেকুৱা মাৰিব নহয় এইটোৱে মোক মাৰিছে কেনেকৈ চাওক চাব দেই এৰি দিছেনে কিয় মাৰিছ মোক অহ কিয় মাৰিছ দেখিছেনে কেনেকুৱা কোবাইছে মোক হেৰি বিৰাট খং ইয়াৰ খা 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 ই বিৰাট ডাকু দেখিছে নাই কেনেকৈ মাৰিছে মোক কামুৰি দিছোঁ এইটোৱে আকৌ গা ধুংগৈ যে সিহঁতক এবাৰ চাই লৈছোঁ যে কিমান কিউট হয় ৰাতিপুৱাৰ ভাত পানী বনাই খালোঁ খাই লৈ পিনে ইহঁতকো চালোঁ অকণমান দানা দিলোঁ ভাল লাগে মানে ইহঁতৰ লগত স্পেণ্ড কৰি তেন্তে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মি হেভ এ নাইচ ডে গুড বাই